হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছে? যোৱাকালি অট'মেটিক মোৰ ফেচবুকটো লগ আউট হৈ গ'ল। মোৰ এনেকুৱা ভয় লাগিছে, মই ভাবিছোঁ কি হ'ল, তোমাৰ ওচৰত এনেই লগ আউট হৈ গ'ল নেকি? ফেচবুকৰ এপত মই ট্ৰাই কৰিছোঁ, ফেচবুকত ইমেইলটো মাৰি আছোঁ, ফেচবুকৰ পাছপৰ্টটো মাৰি আছোঁ, কিন্তু মোৰ ফেচবুক নাই খোলা। মই ভাবিছোঁ ফেচবুকটো কি হ'ল, লগ আউট মাৰি আছোঁ, ইমেইল পাছপৰ্ট ইনকাৰ্ড বুলি মাৰি আছে। মই ভাবিছোঁ কি হ'ল, মোৰ ফেচবুকটো হেক হৈ গ'ল নেকি? কোনোবাই মোক হেক কৰি দিয়ে নেকি? তাতো চিন্তা কৰিছোঁ দেই, মই ভাবিছোঁ মইতো একো ক্লিক কৰা নাই বা মই একো টিপা নাই ফেচবুকত। তাৰপিছত চিন্তা কৰিলোঁ, নাই কি হৈছে মই একো চাব পৰা নাই। তাৰপিছত মই আজি কি কৰিলোঁ, মই কালিৰ পৰা ৰখি থাকিলোঁ, মই টেনশ্যন ভাবিছোঁ ফেচবুকটো বন্ধ হৈ গ'ল নেকি, কিবা হৈ গ'ল নেকি। তাই ফেচবুক টিমত মই মেছেজ কৰিলোঁ। মই লগে লগে গুগলত গ'লোঁ, ফেচবুকত গৈ পেলাই ফেচবুক ছাপৰ্টত গৈ পেলাই মই মেইল কৰিলোঁ। মেইল কৰাৰ লগে লগে এইমাত্ৰ ফেচবুকে মোক এটা মেইল পঠাইছে। মেইল পোৱাৰ লগে লগে মই জাষ্ট লগে তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে মই ফেচবুকত মোৰ ইমেইল আইডি আৰু পাছৱৰ্ডটো মাৰি দিলোঁ। মাৰি দিয়াৰ লগে লগে মোৰ তাতে ফেচবুকটো খুলি গ'ল। তাৰপাছত মই লগে লগে এপত আহিলোঁ। এপত গৈ পেলাই মই কি কৰিলোঁ, ইমেইল আইডি পাছৱৰ্ড মাৰিলোঁ। তাৰপাছত এটা